জীৱনটো কি এতিয়াহে ভালকৈ বুজিছোঁ। ঘৰত থাকি জীৱনটো উপভোগ কৰা সময়খিনি ঘৰৰ দায়িত্ব লৈ বাহিৰত আহি ইনকাম কৰি আছোঁ। কন্দা কোৱাচোন, ল'ৰা মানুহে কিয় সহজে মানে পটককৈ নাকান্দে? ল'ৰা মানুহ কিয়নো বহুত ষ্ট্ৰং হয় আৰু বহুত ভাবিব পাৰে আৰু বহুত সহিব পাৰে, সেইটো কাৰণে ল'ৰা মানুহে পটককৈ নাকান্দে। কিন্তু এনেকুৱা দুখ আছে ন, যি নেকি ল'ৰা মানুহক কন্দুৱাই দিয়ে। সেইটো কেনেকুৱা দুখ হ'ব লাগে? যিটো নেকি ল'ৰা মানুহক যদি কন্দুৱাব পৰা এটা দুখ হ'লে কিমান সেইটো বহুত বেছি কষ্ট পাব লাগিব, খুব অন্তৰত কষ্ট পাব লাগিব, তেতিয়াহে তেওঁ কান্দিব। আৰু ল'ৰা মানুহে যেতিয়া কান্দিব তেতিয়া জানিবা যে সাধাৰণতে অলপ কষ্টত কন্দা নাই, বহুত কষ্ট পাইছে, বহুত